নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যি সুধিব যি জানিবলৈ বিচাৰিব সপোনত তাৰ উত্তৰ পোৱাৰ এটা বিশেষ উপায় আজি আপোনালোকক জনাবলৈ লৈছোঁ। উপায়টোত কিন্তু কেৱল আপুনি এটা প্ৰশ্নই সুধিব পাৰিব এবাৰত। যিকোনো সমস্যা সমাধানৰ বিষয়ে সুধিব পাৰে, চাকৰি টকা পইচাৰ সমস্যা বা যিকোনো সমস্যাৰ কথা আপুনি সুধিব পাৰে। এটা প্ৰশ্নই সুধিব এবাৰত বা এদিনত। সপোনত সেই প্ৰশ্নৰ উত্তৰ আপুনি বিভিন্ন ধৰণৰ সংকেতৰ সহায়ত লাভ কৰিব। উপায়টো কৰিবৰ বাবে এডাল ৰুদ্ৰাক্ষৰ মালা আনি ল'ব আৰু বেলেগ একো নালাগে। আপুনি 10 বজাৰ পিছত ৰাতি কৰিব বা যদি পাৰে 11-12টা বজাত কৰিলে ভাল হয়। ৰাতি শোৱাৰ আগমুহূৰ্তত কৰিব আৰু আপুনি কেৱল গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব। লেতেৰা কাপোৰ বা আগৰ পিন্ধা কাপোৰেদি শুবলৈ নাযাব বা উপায়টো কৰিব নাযাব। বাকী আপুনি একো কৰিব নালাগে, চাকি ধূপো জ্বলাব নালাগে। প্ৰথমে বিচনাত বহি আপুনি আপোনাৰ যিটো ইচ্ছাৰ কথা বা যিটো আপুনি বিষয়ে জানিব বিচাৰে সেই প্ৰশ্নটো ক'ব। তাৰপিছত আপুনি এই মালাৰে গণেশ বাবাৰ মন্ত্ৰ এক মালা জপ কৰিব, মানে 108 বাৰ জপ কৰিব। ওম গং গণপতয়ে নমঃ। তাৰপিছত আপুনি মহাদেৱক গুৰু মানি আপুনি 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব। এতিয়া আপুনি এই বিশেষ মন্ত্ৰটো 108 বাৰ জপ কৰিব। তাৰপিছত মালাডাল গাৰুৰ তলত লৈ শুই যাব আৰু যদিহে বিবাহিত হয় তেতিয়াহ'লে মালাডাল গাৰুৰ তলত নল'ব, কোনো ভাল জেগাত থৈ দিব। আৰু আপুনি যদি অকলে শুৱে তেনেহ'লে বেছি ভাল এই উপায়টো কৰাৰ ক্ষেত্ৰত। মন্ত্ৰটো হৈছে ওম হ্ৰিং নমো বৰাহী অঘোৰে স্বপ্নং দৰ্শয় ঠহ ঠহ স্বাহা। মন্ত্ৰটো জপ কৰাৰ সময়ত কেৱল মন্ত্ৰটোকহে ভাবিব আৰু বেলেগ কথা মনলৈ নানিব। আৰু যদিহে মালা নাই, কোনো কথা নাই, আপুনি ক'ৰবাত লিখিও জপ কৰিব পাৰিব বা আঙুলিটো হিচাপ কৰি জপ কৰিলেই হ'ব 108 বাৰ। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।